Hello everyone, welcome to my channel and thank you for clicking on this video. বন্ধুসকল কিমান আৰু boring videos বোৰ চাব সেইকাৰণে ভাবিলে এটা ইন্টাৰেষ্টিং টপিক লৈ আহোঁ আপোনালোকৰ কাৰণে বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ হোৱাটছএপৰ ওপৰত হয় সেইটোৱে হোৱাটছএপ যোনটোৰ অবিহনে হয়তো আমাৰ কাৰোৰে দিনটো পূৰ নহয় এটলিষ্ট মোৰটো নহয় আৰু মই ভাবোঁ যে আপোনালোকৰ চাগে নহয় বন্ধুসকল আজি মই কেইটামান এনেকুৱা ধৰণৰ টিপছ আপোনালোকক ক'ম যোনকেইটা যদি আপোনালোকে নিজৰ হোৱাটছএপ ছেটিংছত কৰি লয় তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকৰ নিশ্চয় সহায় হ'ব আৰু বন্ধুসকল এই টিপ কেইটা চাবৰ কাৰণে বা এই সেটিংছ কেইটা মিলাবৰ কাৰণে আপোনালোকে মোৰ লগত মোৰ স্ক্ৰীন ৰেকৰ্ডাৰলৈ যাব লাগিব আৰু তাৰে আগতে এটা কথা কৈ লৈছোঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল প্ৰথম টিপটো হৈছে কাষ্টম নটিফিকেশ্যন হয় আপোনালোকে যদি কোনোবা এজন পাৰ্টিকুলাৰ কণ্টেক্টৰ যদি নটিফিকেশ্যনটো ছেপাৰেট কৰিব বিচাৰে সেইটো কৰিব পাৰে সেইটোৰ কাৰণে আপোনালোকে নিজৰ হোৱাটছএপটো খুলি ল'ব লাগিব তাৰপিছত ধৰক মই এই পাৰ্টিকুলাৰ কণ্টেক্টৰ নটিফিকেশ্যনটো ছেপাৰেট কৰিম তেনেহ'লে আপোনালোকে ওপৰত ক্লিক কৰিব লাগিব প্ৰফাইলত ইয়াত দেখা পাব এটা অপশ্যন আছে কাষ্টম নটিফিকেশ্যনছ ইয়াত ক্লিক কৰাৰ পিছত এইটো যদি ইউজ কাষ্টম নটিফিকেশ্যনছ আছে সেইটো এনেবল কৰি ল'ব লাগিব ইয়াত কৰাৰ লগে লগে ইয়াতে তলত দেখা পাইছে আপোনালোকে নটিফিকেশ্যন টোন বুলি এটা অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে নিজৰ মতে ইয়াতে চুজ কৰিব পাৰিব ছেকেণ্ড ছেটিংটো হৈছে গ্ৰুপ ছেটিংছ হয় এই ছেটিংছটো যদি আপোনালোকে নিজৰ হোৱাটছএপত কৰি লয় তেনেহ'লে কিছুমান আনৱান্টেড গ্ৰুপত এড হোৱাৰ পৰা আপোনালোকে সাৰিব পাৰে এইটো কাৰণে আপোনালোকে নিজৰ হোৱাটছএপটো খুলি ল'ব লাগিব খোলাৰ পিছত আপোনালোকে তাতে হোৱাটছএপ ছেটিংছত যাব তাৰপিছত ইয়াতে একাউণ্ট যোনটো কলম আছে তাত আপোনালোকে ক্লিক কৰিব ইয়াত যোৱাৰ পিছত প্ৰিভিয়াছি অপশ্যনটোত আপোনালোকে ক্লিক কৰিব লাগিব ইয়াত দেখা পাব এটা তলৰ ফালে আপোনালোকে দেখিছে গ্ৰুপছ বুলি এটা অপশ্যন আছে তাত যদি আপোনালোকে ক্লিক কৰি দিয়ে আৰু ইয়াত যদি আপোনালোকে ন'বডি ছিলেক্ট কৰি পেলাই ডান কৰি দিয়ে তেনেহ'লে আপোনালোকক কোনোৱে আনৱান্টেড গ্ৰুপত এড কৰিব নোৱাৰিব আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ বন্ধুসকল থাৰ্ড ছেটিংটো যদি আপোনালোকে কৰি লয় তেনেহ'লে আপোনালোকৰ যোনবোৰ আনৱান্টেড মিডিয়া যোনবোৰ আপোনালোকে গ্ৰুপত পায় ভিডিঅ'জ পায় আপোনালোকে ফটোজ পায় নাইবা কিছুমান কণ্টেক্টছে আপোনালোক ফটো পঠায় বা ভিডিঅ' পঠায় যোনবোৰ আপোনালোকে নিবিচাৰে আপোনালোকৰ গেলেৰীত ছেভ হোৱাটো আপোনালোকে যদি এই ছেটিংটো কৰি লয় তেনেহ'লে সেইবোৰ আপোনালোকৰ গেলেৰীত ছেভ নহয়গৈ সেইটোৰ কাৰণে আপোনালোকে নিজৰ হোৱাটছএপটো অ'পেন কৰি ল'ব লাগিব অ'পেন কৰাৰ পিছত আপোনালোকে হোৱাটছএপ ছেটিংছত যাব লাগিব ইয়াত আপোনালোকে এটা অপশ্যন পাব চেটছ ইয়াত আপোনালোকে ক্লিক কৰিব ইয়াত আছে আপোনালোকৰ যে মিডিয়া ভিজিবিলিটি শ্ব' নিউলি ডাউনলোড মিডিয়া ইন ইয়ৰ ফোন গেলেৰী এইটো আপোনালোকে ডিজেবল কৰি দিব এইটো ডিজেবল কৰাৰ পিছত যিকোনো ভিডিঅ' যোনবোৰ আপোনালোকক পঠিয়াই কোনোবা আপোনাৰ ফ্ৰেণ্ডছে সেইবোৰ আপোনালোকৰ মিডিয়াত ডাইৰেক্টলি ছেভ নহয় কিন্তু যদি আপোনালোকে কৰি লয় তেনেহ'লে আপোনালোকৰ যোনটো কীপেডৰ যোনটো এণ্টাৰ বাটন আছে সেইটো আপোনালোকে চেণ্ড বাটন হিচাপে ইউজ কৰিব পাৰে সেইটো কাৰণে আপোনালোকে নিজৰ হোৱাটছএপ ছেটিংছত যাব লাগিব ছেটিংছত যোৱাৰ পিছত আপোনালোকে চেটছ বুলি অপশ্যন যোনটো আছে তাত আপোনালোকে ক্লিক কৰিব তাৰপিছত প্ৰথম যোনটো অপশ্যন আপোনালোকে দেখে এণ্টাৰ ইজ চেণ্ড এইটো আপোনালোকে এনেবল কৰি ল'ব কৰাৰ পিছত আপোনালোকে যোনটো আপোনালোকৰ কীপেডৰ এণ্টাৰ বাটন আছে সেইটো চেণ্ড বাটন হিচাপে ইউজ কৰিব পাৰিব ধৰক মই ইয়াতে কিবা পঠিয়াই পেলাই আপোনাৰ চেণ্ড বাটনটো ডাইৰেক্টলি ইয়াতে ক্লিক কৰিলে SMS-টো গুচি যাব ফিফথ যোনটো হৈছে সেইটোৱে হৈছে শ্বেয়াৰ লাইভ লোকেশ্যন হয় মই জানো এইটো কোনো ছেটিংছ নহয় বাট এইটো এটা ফিচাৰ হয় হোৱাটছএপৰ বাট এই ফিচাৰটো ইম্পৰ্টেঞ্চটো বুজিয়ে মই এইটো ইনক্লুড কৰিছোঁ মোৰ ভিডিঅ'ত কাৰণ কি আপোনালোকে সকলোৱে এই ফিচাৰটো জনা উচিত বন্ধুসকল আপোনালোকে যদি কোনোবা আননোন প্লেচত গৈছে আৰু নিজৰ লোকেশ্যনটো যদি আপুনি ঘৰৰ মানুহৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে নিজৰ হোৱাটছএপটো অ'পেন কৰি ল'ব কৰি পেলাই যোনটো কণ্টেক্টক আপুনি আপোনাৰ লোকেশ্যনটো পঠিয়াব বিচাৰিছে সেইটো আপোনালোকে অ'পেন কৰি লৈ পেলাই ইয়াতে এটা এটেচমেণ্ট অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব ইয়াত দেখিব আপোনালোকে লোকেশ্যন বুলি এটা অপশ্যন আহি গৈছে এই লোকেশ্যনত আপোনালোকে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত ইয়াতে এটা আহিছে শ্বেয়াৰ লাইভ লোকেশ্যন সেইটোত আপোনালোকে ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে আপুনি কিমান দেৰিলৈ আপোনাৰ লোকেশ্যনটো শ্বেয়াৰ কৰিব ধৰক 1 আৱাৰ যদি আপুনি বিচাৰিছে শ্বেয়াৰ কৰিব 1 আৱাৰ ক্লিক কৰি পেলাই আপোনালোকে চেণ্ড কৰি দিব তেতিয়াহ'লে আপোনাৰ যোনটো লোকেশ্যন আছে সেইটো গুচি যাব